इधर क्या सिगिंग बिगिंग हो रहा है क्या? गाड़ी इतना जाम भीड़ लगा हुआ है। আপোনালোকে খালি সাপোর্ট করক। ধামাকা রাইডত প্লেন বনাই আছো আমি যাবা কাৰণে। টাৱাং যাওয়া প্লেন বনাই আছো। চাকাটো সোমাই দিও নেকি? গাইস কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব গাইস। দিস রাইডিং জ্যাকেটটো যেটো পিন্ধি গাড়ি চলাই যাও কেনেকুৱা কমফৰ্টেবল পাও। এটা চলাই পেলাই আপোনালোক কৈছো মটৰব্লেণ্ডা। গাইস বেক টু মাই ইউটিউব চেনেল আসাম ৰেডাৰ। সো গাইস ফাইনালি আজি বহুত দিনৰ পিছত আকৌ একবাৰ আহিলো মটৰব্লেণ্ড। বহুত দিন মানে পৰহি কালি পৰহি ব্লগ বনাইছিলো বাট আপলোড কৰাই নাই এতিয়া কল লাগি। এতিয়া যাই আছো আমি গুৱাহাটী মানে। গুৱাহাটী প্ৰথম ফেঞ্চিত যাওঁ। ফেঞ্চিত যে কামটো হয় না এদিকে আৰু নাযাওঁ আৰু মই ভাবিছোঁ কি কিবা যাম বুলিকে। একচুৱেলি এইটো কি কয় পল্টন বজাৰ যাম বুলি ভাবি আছোঁ। যে ফেঞ্চিতে কামটো হৈছে না পল্টন বজাৰ নাযাওঁ আৰু এইটো চাইডে প্ৰথম ফেঞ্চিত যাওঁ। গুৱাহাটী কি কাৰণত যাই আছোঁ আপোনালোকে গম পাব অলপ দেৰি পিছতে। ব্লগটো পুৰা এণ্টাক চাই থাকক শেষ হোৱাৰ লাগে। মোৰ বাইকখনো না একচুৱেলি বেয়া হৈ আছে, গ্ৰেজত পৰি আছে। সেইটোৰ কাৰণে এতিয়া অভিভাৱকৰ বাইকটো লৈছোঁ। পিছপানে না অভিও আছে। এতিয়া দুইজনে যাই আছোঁ গুৱাহাটী পিনে। বাইকটো এতিয়া ক'লে গ্ৰেজতে আছে। আজিও বোলে ভাল নহ'ব, কালিয়ে ভাল হ'ব। কালি গধূলি ল'ব যাব দিছে বাইকখন। কি হয় চাওঁ কালি লাগি ভাল হয় না নহয়। ভাল হ'লেতো ভালে কথা, যদি নহয় আৰু কিবা হয় আৰু। এইখনৰো হাৱা মাৰ দিলে পৰা তেল নাই আৰু একদম না। মানে বেটাৰীটো বেয়া হৈছে গাড়ীখনৰ। বেটাৰীটো ইমান ঠিক নাই। এতিয়া ষ্টাৰ্ট কৰিলোঁ, ঠেলি পেলাই ষ্টাৰ্ট কৰি দিলোঁ বাইক। মানে ৰজাদৰা ঘাটত গৈছিলোঁ। একচুৱেলি তাতে কিবা নাপালোঁ, জাহাজ নাপালোঁ। তাতে বোলে 12:30 আছে আৰু এতিয়া মধ্যমবন্দত যাই আছোঁ। মধ্যমবন্দত আছে 12টা বজাত। ইয়াতে ভাল হ'ব গেলে পানী দি কৰি থাকিলে চাহ ভাল। আৰে খুৰা কি কৰে? আরে ভাই ও ভাই রাস্তা কিধর है? ও ভাই স্পিড যাও কিন্তু সাইডে। সব আবির ভাল স্কেচটো হলে বনাই দিবি। চাকাটো সোমাই দিও নেকি? ফাইনেলি চাওক দি চাইডে আছে ব্ৰহ্মপুত্ৰ নদী আৰু আমি এদিকে বালিত গাড়ী চলাই আছোঁ পুৰা হেন গাইছে। আৰু জাহাজ যেতিয়া মই আহিলোঁ মধ্যমবন্দ পেৰে এইফালে আহি পালোঁ 10 মিনিট লাগিছে। এইটো আহোঁতে 10 মিনিট, যাওঁতে কিমান মিনিট গম পাওঁ নাই। এতিয়া কল লাগি চাব লাগিব যাওঁতে কিমান মিনিট লাগে। আপোনালোকে খালি ছাপোৰ্ট কৰক। ধামাকা ৰাইডত প্লেন বনাই আছোঁ আমি যাব কাৰণে। টাৱাং যাওঁ প্লেন বনাই আছোঁ। আপোনালোকে খালি ছাপোৰ্ট কৰক অলপমান। এতিয়া ৰাইডিং জেকেটো ল'ব আছে। যদি আজি পইচা চইচা যদি মিলে না ৰাইডিং জেকেটে একেবাৰে লৈ যাম বুলি ভাবিছোঁ। চাওক কি হয় যাই পেলাই। যদি ঠিক নাই লৈ যাব পাৰোঁ ৰাইডিং জেকেট, নহ'বা নেক্সট কেতিয়াবা আৰু আহিব পাৰোঁ জেকেটটো ল'বৰ কাৰণে। বেছি বস্তু ল'ব নাই। ৰাইডিং জেকেট আছে ল'বৰ কাৰণে আৰু হাত গ্লভছটো আছে, তাৰপিছত ছেফগাৰ্ডকেইটা আছে আৰু বুটটো আছে বুটযোৰ, আৰু বাকী একো নাই ল'বৰ কাৰণে। পেণ্টটোতো নালাগে ৰাইডিং পেণ্ট পিন্ধি পেলাই মই ভাল নাপাওঁ সেইটোৰ কাৰণে। ओहो क्या मस्त लग रहा है, लेकिन पेट्रोल नहीं है भाई। हाफ लीटर भरा के घूम रहा हूँ इधर इधर करके। भोसड़ी के हाथ जाओ, बम सही है भोसड़ी के। आगे देखो मदर चोट। अरे भाई गाड़ी बारी देखा करो भोसड़ी के। गाड़ी देखता नहीं है, सीधा हो जाता है। कुछ प्रॉब्लम वगैरह हो जाता है कि ना वो बाइकर्स को धरेगा। नहीं हमको पेट्रोल पंप जाना है रे भाई। पेट्रोल नहीं होगा तो गाड़ी धक्का लगाना पड़ेगा। मैं लगाऊंगा ना तुम बैठ रहे हो।
हाँ ठीक है ओके। अपन बैठेगा तू धक्का लगाएगा ओके। इधर क्या सीकिंग विकिंग हो रहा है क्या? गाड़ी इतना जाम भीड़ लगा हुआ है, इतना किस चीज के लिए जाम लगा हुआ है? अरे बहुत जोरी के ज्यादा हॉर्न मारने का कोई जरूरत नहीं है, अभी निकल लेता हूँ हम इधर से। मेरा पीछे एक पिलियन भी था इसीलिए मैं भागा नहीं पा रहा हूँ गाड़ी को स्पीड से। अभी थोड़ा सा खींचने का मन कर रहा है लेकिन पीछे का साइड से पिलियन बैठा है ना, इसीलिए भागा नहीं पाएगा। पेट्रोल पंप नहीं होगा तो धक्का लगाना पड़ेगा गाड़ी। तो रुक जाओ बहुत जोरी के, आगे आने का नहीं रे बाबा। अरे बहुत जोरी के चलो ना, हमको जल्दी जल्दी पेट्रोल पंप तक जाना है भाई। पेट्रोल पंप चाहिए, पेट्रोल पंप पेट्रोल पंप। फाइनली पेट्रोल भराई ललो, अलमान बाइक दौरा हो दिया। राइडिंग जैकेट লৈ ললো। राइडिंग जैकेट লৈ পেলাই এতিয়া যাই আছো ঘৰত আৰু। তো গাইস চাওক রাইডিং জেকেট এইটো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব গাইস। গাইস চলো একদম পুৰা গাইস কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব গাইস। এইটো রাইডিং জেকেটটো যেহেতু পিন্ধি পেলাই একদম তামান গৰম লাগি আছে কিন্তু ভাল লাগি আছে। যেটা গাড়ী চলাই চাওক কেনেকুৱা কমফৰ্টেবল পাওঁ, এটা চলাই পেলাই আপোনালোক কৈ আছো মটৰলৈ আহক এতিয়া। राइडिंग जैकेट जो पिंधि पे गाड़ी चलो ना एकदम पूरा एकदम बेस्ट लगे। पूरा गाड़ी एकदम इना कम्फर्टेबल पाए ना, एकदम कंट्रोल खिंदियों भाल है बहुत खिंदी एकदम मजा लगी एकदम पूरा।